আজি ওলাইছোঁ এখন পাৰ্টিলে। হাই এভৰিৱান। আৰু সদায় নিচিনাকৈ মা বেচেৰি গেটমেন হৈ যায়, উপায় নাই। তো বহুত দিনৰ মূৰত গাঁৱৰ মানুহক লগ পাবলৈ গৈছোঁ। কিবা এটা হ'লে গাঁৱত যেতিয়া চবে গোট খাই ভাল লাগে, চবে চবক দেখা দেখি হয়। আৰু এইয়া আমাৰ বেবীটোক ই আনিছে সি আনিছে মানে ইমান ভাল পাইছে চবেই, আৰু সিও ধুনীয়াকৈ চবৰ কোচলৈকে গৈছে। আৰু এতিয়া এইয়া চাওক আমাৰ কিউট ছোৱালী এজনী লগ পালোঁ। এইয়া একদম কিউটকৈ আৰু বহিলোঁ খাবলৈ। এখন দাদাৰ চাকৰি পোৱাৰ পাৰ্টি আছিল, তো সেই পাৰ্টিলৈকে গৈছিলোঁ। চবকে লগ পালোঁ, ভাল লাগিল। যিহেতুকে এনেকৈ চবকে লগ পোৱা নহয়। আৰু এইফালে বেবীক চাওক কক দি দিছে, ককটো সি ধুনীয়াকৈ খেলিছে। আকৌ নেক্সট ডে এয়া আছিলে পলিঅ', যিহেতুকে মই ঘৰত নাই, মাৰ ঘৰত আহিছে, তো ইয়াতে পলিঅ' আহিছিল, তো তাৰ কাৰণে ইয়াতে খুৱাই দিলোঁ। তো লগ পাই লগতে বাই বাই, থেংকছ ফৰ ৱাচিং।